গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে আমাৰ নতুন চেনেল নিবি চিম্পল ভিলেজ লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। এতিয়া দেখিছে নহয়, আমি গৈ আছোঁ মোৰ স্কুললৈ। তাৰে পৰা আহি মই যাম, আজি আমাৰ গাঁৱত আছে পালনাম। যিহেতু স্কুলৰ ইপিনে ছুটিও দিয়া নাই, সেইকাৰণে যাব লগা হৈছে। তাৰ পৰা আহি দেখুৱাম পালনামখন, গতিকে চাই থাকক ভিডিঅ'টো। এয়া মই স্কুলৰ পৰা আহি চিধা আহিছোঁ পালনামলৈকে। তাতে আহি আগতে মই ভিডিঅ' নকৰিলোঁ, ডাইৰেক্ট ভাত খাব বহিলোঁ। ভাত খাই পেলাই তাৰপিছত দেখুৱাম আপোনালোকক আমাৰ পালনাম ভাগ। আৰু ইপিনে ধনতেও ভাত খাই আছে। আৰু এতিয়া পালনামৰ পৰা আহি ধনে মোৰ মালিচ কৰি দি আছে, কাৰণ মূৰটো অকণমান বিহুৱা বুলি কৈছোঁ, সেইকাৰণে মালিচ কৰি দি আছে। তাৰপিছতে আকৌ আমি সন্ধিয়া যাবলৈ ওলালোঁ। আমি অহা অকণমান দেৰিয়ে হ'ল। ইপিনে সন্ধিয়া যিটো বন্তি প্ৰয়োজন সেইটো হৈ গ'ল। তাৰপিছতে আমাৰ গাঁৱত সমূহীয়া ল'ৰা ছোৱালী মিলি নাম গ'ল। তাৰপিছতে আমি এতিয়া সন্ধিয়া পুৰি আৰু ভাজি খাবলৈ আহিলোঁ। চবক মই ভাজি একেলগে ভাজি খাই আছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে, প্লিজ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আৰু লগতে যিসকলে ফেচবুক পেজত চাই আছে সিহঁতে